পুখুৰীত নহয় বাসগৃহৰ কোঠাৰ ভিতৰতে ভিয়েটনামী খাৱৈ মাছ পালনেৰে স্বাৱলম্বনৰ বাট বাছি ল'লে শিলপুখুৰীৰ ফাৰুক আব্দুল্লাই। মৎস্য পালনৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিছে বায়োফ্লক পদ্ধতিয়ে। অতি কম ঠাইত কম মূলধন আৰু নিম্নতম শ্ৰমৰ জৰিয়তে থলুৱা অথবা চালানী মাছ পালনেৰে অধিক উপাৰ্জনৰ পথ প্ৰশস্ত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ইজৰাইলত উদ্ভাৱন হোৱা বায়োফ্লক পদ্ধতিয়ে। আহল বহল স্থানত খন্দুৱা পুখুৰীত নহয় বাসগৃহৰ কোঠাৰ ভিতৰতো মৎস্য পালন কৰি স্বাৱলম্বনৰ পথত অগ্ৰসৰ হ'ব পাৰিব সকলোৱে। বায়োফ্লক পদ্ধতিত থলুৱা মাছ পালনেৰে নিবনুৱা যুৱকলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে শিলপুখুৰী আদৰ্শ গাঁৱৰ এজন যুৱকে। জানিব পৰা মতে মৰিগাঁও জিলাৰ শিলপুখুৰী মৌজাৰ শিলপুখুৰী আদৰ্শ গাঁৱৰ ফাৰুক আব্দুল্লা নামৰ শিক্ষিত যুৱকজনে নিজা বাসগৃহৰ এটা কোঠাৰ ভিতৰতে বায়োফ্লক পদ্ধতিৰে পালন কৰিছে ভিয়েটনামী খাৱৈ মাছ। বায়োফ্লক মৎস্য পালন পদ্ধতিৰ প্ৰশিক্ষণ অবিহনে ফাৰুক আব্দুল্লাই নিজা বাসগৃহত সংলগ্ন থকা এটা কোঠাত ৩ বছৰ আগতে স্থাপন কৰা ৪ ফুট গোলাকাৰ এটা টেংকিত ভিয়েটনামী প্ৰজাতিৰ ৬০০ কাৱৈ মাছ পৰীক্ষামূলকভাৱে পালন কৰি সফলতাৰ দিশে অগ্ৰসৰ হ'বলৈ সক্ষম হৈছে। মাত্ৰ ৩০,০০০ টকাত মূলধনেৰে আৰম্ভ কৰিব পৰা উক্ত ভিয়েটনামী খাৱৈ মাছ বজাৰত এৰি দিব পাৰিব মাত্ৰ ৪ মাহৰ পাছতে। তদুপৰি বায়োফ্লক পদ্ধতিৰে মৎস্য পালনৰ ক্ষেত্ৰত এজন মৎস্য পালকে ২৪ ঘণ্টাৰ ভিতৰত মাত্ৰ ৩ পৰা ৪ ঘণ্টা সময় শ্ৰমদান কৰি লাভান্বিত হ'ব পাৰি উক্ত ব্যৱসায়ৰ জৰিয়তে। উল্লেখ্য যে ইজৰাইলত উদ্ভাৱন হোৱা বায়োফ্লক পদ্ধতিৰ জৰিয়তে থলুৱা প্ৰজাতিৰ কাৱৈ, শিঙি, মাগুৰ মাছৰ লগতে কচ, মিৰিকা, ৰৌ, বাহু, চন্দা আদি মাছ পালনেৰেও শিক্ষিত নিবনুৱাসকলে স্বাৱলম্বনৰ পথত অগ্ৰসৰ হ'বলৈ সক্ষম হ'ব পাৰিব। বটদ্ৰৱাৰ পৰা মোজামিল খানৰ ৰিপৰ্ট, দি পিপলছ টাইম, অসম। আসসালামু আলাইকুম, মোৰ নাম ফাৰুক আব্দুল্লা, গাঁও শিলপুখুৰী, বৰিবাজাৰ, ডিষ্ট্ৰিক্ট মৰিগাঁও। মই আজি যিখিনি থলুৱা মাছ আছে সেইখিনি ইনজেকশ্যন দি পেলাই হেচাৰীৰ কাম আৰম্ভ কৰিছোঁ। ইনজেকশ্যন দি পেলাই স্পন ওলাওঁ, সেই স্পন ডাঙৰ দীঘল কৰি পোনা যেতিয়া হয় তেতিয়া বিক্ৰী কৰোঁ। আৰু যে কলকাতা আৰু বাংলাদেশৰ পৰা যিটো মাছ আহে সেইটো মাছৰ বহুত ৰেট পৰি যায়, সেইটো কাৰণে মই বহুত চেষ্টা কৰি মই নিজে অসমত ব্ৰিডিং কৰিবলৈ সক্ষম হৈছোঁ আৰু পাৰিছোঁ। আৰু এতিয়া বৰ্তমান আজি ৩ বছৰ হৈ গ'ল কৰা। ২ বছৰ মই এনেই কৰিছোঁ, ইমান সফলতা হ'ব পৰা নাই। যোৱা বছৰ অকণমান হৈছোঁ, যোৱা বছৰ আগত আৰু অকণমান কম হৈছিলে, যোৱা বছৰ বেছি হৈছে। এতিয়া ফুল মানে প্ৰডাকশ্যন চলি আছে। যদি কাৰোবাৰ স্পন লাগে স্পনো পাই যাব, পোনাও পাই যাব। যাৰ যেনেকুৱা সামৰ্থ্য আছে স্পন যদি আপোনাৰ পুখুৰীত দি পেলাই ডাঙৰ দীঘল কৰিব পাৰে স্পন নিব পাৰিব। আৰু যদি না যায় স্পন নোৱাৰিম ডাঙৰ পোনাবিলাক লৈ যাব, সেই পোনাবিলাক পুখুৰীত দিয়ক, বায়োফ্লকত দিয়ক, য'তেই দিয়ক সেইটো দি পেলাই সফলতা লাভ কৰিব পাৰিব। আচ্ছা, আপুনি ভিয়েটনামী কাৱৈৰ বাহিৰে আৰু কি মাছ ইনজেকশ্যন কৰি আছে? ভিয়েটনামী কাৱৈৰ বাহিৰে মানে থলুৱা মাছ যিবিলাক মাছ আছে, ধৰক আপোনাৰ কাৱৈ, শিঙি, মাগুৰ, টেঙৰা, গুলচা, পাব, বামি, এইবিলাক মই পাৰিম। আপুনি কিমান দিনৰ পৰা এইটো ব্যৱসায় আৰম্ভ কৰিছে? আজি মই সৰুৰ পৰাই মাছৰ ওপৰতে ডাঙৰ দীঘল হৈছোঁ। সেইখিনি সৰুৰ পৰা মই দিমাগটো যে মাছৰ ওপৰত লগাইছোঁ, সেইটো কাৰণে মই পাৰিছোঁ, মোৰ আইডিয়া সেইটো কাৰণে মই পাৰিছোঁ। কিন্তু এই ইনজেকশ্যনৰ কামটো আৰম্ভ কৰিছে ৩ বছৰ ধৰি, আৰু আগত মানে মাছতেই লাগি আছোঁ। বায়োফ্লকৰ আপুনি কিমান দিন কৰিছে? বায়োফ্লকটো যেতিয়া আৰম্ভণি হৈছে অসমত বুলি নহয়, ভাৰতত যেতিয়া ওলাইছে, আমি ইউটিউবত চাইছোঁ, তেতিয়াৰ পৰাই মই বায়োফ্লক আৰম্ভ কৰিছোঁ। আচ্ছা, এতিয়া বৰ্তমান ইনজেকশ্যনো কৰি আছে? ইনজেকশ্যন কৰি। আচ্ছা, আপুনি বাংলাদেশৰ এই মাগুৰ মাছটো যে এইটো ইনজেকশ্যন কৰে নেকি? বাংলাদেশৰ মাগুৰ মানে কি, মই যিটো থাইলেণ্ডটি হয় সেইটোতো থাইলেণ্ড, বাংলাদেশৰ বুলি কথা নহয় যে বাংলাদেশৰ যে বাংলাদেশৰে। আমাৰ ইণ্ডিয়াত যিটো মাগুৰ আছে এইটো আপোনাৰ বাংলাদেশৰ মাগুৰ, বাংলাদেশৰটো ইণ্ডিয়াৰ মাগুৰ, এই এনেকৈ মানে এইটো লোকেল প্ৰজাতি।
এইটো বাংলাদেশতো জাতটো বেলেগ নহয়, জাতিটো লোকেল প্ৰজাতি। আচ্ছা, নিশ্চয় আপুনি স্বাৱলম্বী হৈছে এইটো ব্যৱহাৰ কৰি। আপুনি বৰ্তমান যি অসমত যিটো নিবনুৱা সমস্যাৰ যি ৰূপ ধাৰণ কৰিছে, আপুনি শিক্ষিত নিবনুৱা সমস্যা নিবনুৱাসকলক কি ক'ব খোজে? এতিয়া শিক্ষিত নিবনুৱা শিক্ষিত যুৱক যিসকল আছে, যুৱক বুলি নহয়, যুৱক যুৱতী যিবিলাক মানুহ আছে, চবে এইটো পাৰিব বুলি মই আশা কৰোঁ আৰু সফল হ'ব। আমাৰ ইয়াত যোগাযোগ কৰিবলৈ হ'লে ফোন নম্বৰ এটা লৈ লওক। নম্বৰটো হৈছে এইটো 9395240831।